हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। आज माने কি কৰিম বুলি ভাবিছো আপোনালোকক দেখাব খুজিছো। যোৱাকালি দাদা এজনে মানে পুৰা ভাল কথা কৈছে, মানে চাফ চিকুণ কৰি কেনে ৰাখিলে মানে ভাল বুলি একো নহয়। সেইটো কাৰণে ভাবিলো এইবাৰ গোটেইখিনি চাফা চাফা কৰোঁ। সিদিনা গাহৰি মানে কিবা এই বেমাৰ আজাৰ হোৱাৰ পৰা সিদিনা চাফাই কৰা নাই, মানে চৰে তৰে এনেকৈ আছে। তাৰপিছত ইফালৰ ৰুমটো বনাম এইবাৰ। ভিডিঅ'টো সকলোৱে চাই থাকিলে গম পাই যাব ক'ত কি কৰোঁ। এতিয়া হ'ল ইফালে হ'ল এইগিলা চাফা কৰিব লাগিব। বৰ্তমান বাৰু কাৰেণ্ট নাই, কাৰেণ্ট নোহোৱাৰ কাৰণে এইখিনি চাফা কৰিলোঁ। ইয়াতে আজি কালাৰ সানিম, ক'লা কালাৰ চিৰিজ তিৰিজ সানি লৈছোঁ। এইটো পানী বটল আনিছোঁ, কালাৰ চালাৰ চব আছে, এইখিনি দিলোঁ আৰু এতিয়া ভিডিঅ'টো শেষলৈ চাই থাকিলে ভাল পাব। আৰু আপোনালোকে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি থ'লেও এনেকুৱা ধৰণৰ ভিডিঅ' আহিব, মানে এইটো চেনেলত বা যিকোনো ব্লগ ভিডিঅ' কিবা কিবি আহি থাকিব। এতিয়া মই এইবাৰ চাফা চাফা কৰি লওঁ। মোৰ মামৰ খাই গৈছে ন, এইটো গাইছ মামৰ খাই গৈছে। সিরিজ মারা কমপ্লিট গাইস, পুরো মামর লাগে গেছিল। এগুলো সব সিরিজ মারা কমপ্লিট। এটা পুরো কালার তখন সিরিজ মারা তো কমপ্লিট। এগুলো তো বর্তমান সাফা করলো, এফালে তো সাফা করে রং কালার লৈছোঁ। এটা বর্তমান পাইপ টানি লওঁ, তাৰপিছত সাফা কৰি যাওঁ। পাইপ টানি লওঁ এটা। গাইছ কি হ'ল আজি মানে কাৰেণ্টটো নাহিল, সেইটো কাৰণে আজি চাফা চাফা কৰা নহ'ব। এইগিলা মানে এইগিলা চাফা চাফা কৰি মোটামুটি এইটো মাহৰ লাষ্টত আনিম বুলি ভাবিছোঁ। আৰু যোৱাকালি দাদা এজন বঢ়িয়া কমেণ্ট কৰিছে, সেইটো কাৰণে মানে চাফা চাফা কৰা হোৱা নাই। চাফা লাইন নাই নোহোৱাৰ কাৰণে চাফা কৰা নহ'ল আজি। কালি কৰিম আৰু এতিয়া কালাৰটোকে সানি আৰু এইটো দৰকাৰ কালাৰটো। ইয়াতে মানে টেংকি বনাম, ইফালৰ পৰা যিমান আহে তাৰ পৰা টেংকি বনাম। এইটো ডাইৰেক্ট নালাত পেলাই দি আছোঁ, বাৰু দেখাই আছোঁ আৰু ক'ত পেলোৱা আছিলোঁ। এইটো বাৰু কালাৰটো কৰিলোঁ। বাকী চব এইগিলা লোহাৰ দৰ্জা লগাব লাগিব, ইয়াতেও লগাব লাগিব। এইটো পূৰা কৰাই নাই আৰু এইটো বনাই থৈছোঁ মানে। তাৰপিছত এইফালে কাষৰ ঘৰ বনাইছে। বাহ সাপ দেখোন, এইটো স্নেক সাপ দেখোন। তাৰপিছত ইফালে পেলোৱা আছিলোঁ আৰু গাইছ, ইফালে পেলোৱা আছিলোঁ নালাত, কিন্তু ইফালে বনাব লাগিব। ইফালে বনাব লাগিব আৰু এই নালাটো পুৰা টেংকি বনাব লাগিব গাইছ। টেংকি বনাই কিনে এইটো এটা মজা বস্তু বনাইছোঁ। কিন্তু ইফালে অলপ কাম আছে, ইফালে অলপ কি বুলি কয় এইটো অলপ মছলা দি দিব লাগিব। মানে ইফালে ঢালি দিলে যাতে ডাইৰেক্ট ইয়াৰলৈকে পৰে আৰু মানে এনেকুৱাকৈ আৰু এইটো বনাইছোঁ বঢ়িয়া। সেইটো মানে ভিতৰলৈকে সোমাব নালাগে, এইগিলা লেতেৰা হৈছে, এইগিলা বনাব লাগিব আৰু বাৰু কালাৰ কৰি দিলোঁ আৰু। হেল্ল' গাইছ, মানে কি হৈ গ'ল, ৰংটো মানে এনেকুৱা আঠা লাগি আছে। আগৰে ৰং আছিল, মই হয়তো পূৰা হৈ যাব। এতিয়া আকৌ নতুনকৈ এটা লৈ আহিলোঁ। আগৰটো আছিল ক'লা, এইবাৰ পূৰা সেউজীয়া হৈ যাব আৰু গাইছ। এইবাৰ সেউজীয়া আনিলোঁ, এইটো সেউজীয়া কালাৰ। এইটো আগৰটো আছিল গোটেই গোটা হৈ গৈছে। দেখাই আছোঁ সেইদিনা গোটা হৈ গৈছে। ৰঙো এনেকুৱা হয় না থৈ থাকিলে লছ। ইয়া গোটা গোটা হৈ গৈছে, ইয়া কালাৰ গোটা কালাৰ হৈ গৈছে। এতিয়া এইটো সানি লওঁ গাইছ। এক চাইড হৈ গ'ল আৰু এক চাইড এটা দি আছোঁ। এইটো চাইড হৈ গ'ল, এইটো চাইড দি আছোঁ আৰু এইটো চাইড সানি লওঁ আৰু। আজি মানে কালাৰটো সানা হৈ গ'ল গাইছ। আজি চাফা কৰিব নহ'ল, আজি দিনটো লাইন মানে চাফা কৰিব টাইমত লাইনে নাই, এতিয়ালৈকে অহা নাই চাগে লাইন। সেইটো কাৰণে এইটো কালাৰটো সানিলোঁ। কেনে লাগিল চাওক আপোনালোকে। কালাৰ খানাটো দেৱা ফটো বনাই দিওঁ আৰু আদা দিব পৰা হ'ব। এইটো 2025 লিখিছোঁ, 1/9/2025 মানে তাৰিখটো লিখি দিছোঁ আৰু নাপাৰ কাৰণে। এইটো পূৰা মানে গোটা লাগি গৈছে, এইটো গোটা লাগি গৈছে, এইটো পূৰা ডেমেজ লছ গোটা লাগিছে আগতে আনি থোৱা। তাৰপিছত এইগিলাটো গোটেই ভাঙি দিব লাগিব, এইগিলা গাহৰিৰ কাৰণে এইগিলা বেৰা গোটেই ভাঙি দিব লাগিব। এইগিলা কাম নাই, গোটেই কামুৰি খাই দিছে। এইগিলা বাঁহৰ কাঠৰ এইগিলা কামুৰি খাই দিছে। এইটো এনেকুৱা এইটো ভাঙি দিবই লাগিব গাইছ। এই বস্তুটো ভাঙি দিব লাগিব। এইবাৰ লোহাৰ বনাই দিম, বোলে এনেকৈ কাটিং কৰিব লাগিব। এইটো কাটিং কৰি এইটো এনেকৈ কাটিং কৰি জাম দিব লাগিব। এইটো ইমান এটা বনোৱা ঠিক হোৱা নাই। তাৰপিছত এইফালেতো বাৰু পানীটো যায় বাৰু। এই বস্তুটো অসুবিধা হৈছে, এই বস্তুটো এইটো কাটি কেনে এইটো সমান কৰি দিব লাগিব। মানে এইটো ইফালে পানী ইফালে নাযোৱা কৰি দিব লাগিব। ইফালে হ'ল পাইপ, ইফালে যায় এইটো এটা ৰুমটো। তাৰপিছত এইটো ঘৰত বনাওঁতে বহুত ভুল হৈ গ'ল, মানে এই বস্তুটো
একতিৰা হৈ গ'ল এইটো বাৰু দীঘল টিং আছে 12 ফুটি টিং এইটো 9 ফুটি 9 10 11 12 মজা হৈ যাব 12 ফুটি টিং হ'লে এইটো এনেকুৱাকৈ ৰুম আজি ভালকৈ সেইটো ভিডিঅ'ত মানে ভালকৈ দেখা নাছিলোঁ